হেল্ল' গাইজ, স্বাগতম মোৰ ব্লগলৈ। খবৰ সকলো ভালে আছে। আজি আমাৰ ৰুমটো আজি দেখুৱাম, কেনেকুৱা ৰুমত আছোঁ আৰু কেনেকুৱা মানে ঘৰত যদিও মানে আমাৰ ঘৰৰ কাৰণে ভাল নহয়, এতিয়া ৰুমত আছোঁ। ৰুমততো অলপ ভালকৈ থাকিব লাগিব ন। তো সৰু সুৰা এটা বিল্ডিঙত আছোঁ, নাই বুলি ক'লে আমি এটা সৰু সুৰা বিল্ডিঙতে আছোঁ। 3 নম্বৰ তালাত আছোঁ আৰু চাব পাৰে ইফালে এইটো কিমান ডাঙৰ বিল্ডিং বনাই আছে। আজি এবছৰ হ'ল মানে এই বিল্ডিংটো বনাই আছে, মানে এতিয়াও হোৱাই নাই, তলটোৱে হোৱা নাই, এবছৰ হৈ গ'ল। ইমান তাগৰাকৈ বনাইছেনে মানে বিল্ডিংটো, পষ্ট চাও নাই, কিমান ডাঙৰ ডাঙৰ পষ্ট লগাইছে। আৰু সেইফালে মিৰ্জা চক আছে সেইপানে, তাৰপিছতে এখন মিৰ্জা টাউন হয় এখন, আৰু সেইখন আছে ধুনীয়াকৈ পাহাৰ আছে ওচৰতে। আৰু এইটো আছে অটো ষ্টেণ্ড। আৰু এতিয়া আমাৰ ৰুমটো চাওঁ বলক। প্ৰথমতে ৰুমটোৱে দেখুৱাম বুলি কৈছোঁ ন, তো ৰুমটো চাওঁ। এই খোজদাৰে বাবা, অ' মাই ডগ, আমাৰ এইটো ৰুম হৈছে। ৰুমটো চাব পাৰে, দেখাই চেখাই ঠিক ঠাকে আছে ৰুমটো, ইমান বেয়া নহয় ৰুমটো যেনিবা। চ' এখন ফেন আছে লগোৱা, ফেনখন যেনিবা ইমান স্পীড নাই, এইটো বেটেৰী কয় না কিহে কয়, এইটো পাৱাৰটো কমি গৈছে, মানে স্পীডটো বহুত কম হৈছে। আৰু এখন বিচনাত থাকে, মোৰ লগৰ একজন থাকে ইয়াতে, আৰু ইয়াতে দুজন থাকে, এইখন বিচনাত দুজন থাকে। আৰু মই থকা বিচনাখনতো আপোনালোকে দেখাই নাই, এইখন হৈছে মোৰ বিচনাখন, এইখনতে মই থাকোঁ। মোৰ বিচনাখনৰ অৱস্থা চাওক না, এইটো মানে কাৰ্টুন চাৰ্টুন পাৰি কিনে মানে মই তলি আছে, তলিখন পাৰি পিনে এনেকৈ থাকোঁ। আৰু চাব গ'লে এইফালে খিৰিকীতে চাব ভাল লাগে যেনিবা। এফালে আছে আমাৰ মিউজিক ষ্টেণ্ড। এইটো আমি মানে ঘৰলৈ গ'লে বাগান, ৰাজপৰা, বৰিহাট, লোহাৰঘাট, মানে এইবিলাকত গ'লে মিউজিকবিলাক আছে, এই মিউজিকতে যাব লাগে। আৰু এইফালে আছে আমাৰ, এইফালেদি চালে এইটো পেট্ৰল পাম্প আছে ওচৰতে, মিৰ্জা পেট্ৰল পাম্প। আৰু যিটো মানে বিল্ডিং দেখুৱালোঁ ন, সিহঁতৰ মানে দোকানখন আছে, ওৱান শ্বপখন এইখিনি জেগাত আছে, ওৱান শ্বপ আছে এখন ডাঙৰ সিহঁতৰ। ওৱান শ্বপখন যেনিবা দেখা নাপায়, গাছডাল আৰ হয়, তো সেইখিনিত আছে ওৱান শ্বপখন। আৰু এতিয়া কি দেখুৱাম তো ৰুমটোতো চালিয়ে, ৰুমটো কিন্তু ভাল, দেখা চেখাই বহুত ধুনীয়া ৰুম। কিন্তু কি হয়, এই গৰমৰ দিনত মানে যিটো ৰ'দ দিয়ে ন, ৰ'দত মানে এই পূৰা গ্লাছ লগোৱা আছে ন ৰুমটো, এই গ্লাছৰ মানে পূৰা ৰ'দৰ গৰমটো আমাৰ ৰুমত পৰি যায়। তেতিয়া ৰুমত কি হয়, ৰাতি শুব নোৱাৰি গৰমত, এনেকুৱা গৰম দিয়ে ন গাইছ, মানে কি ক'ম আৰু, ৰাতি শুব নোৱাৰে, এনেকৈ মানে টোপনি প্ৰায় 1-2টালৈকে মানে টোপনি নাহে। চ' ফেনখনো ইমান স্পীড নাই, তো তেনেকৈ থাকোঁ আৰু ৰাতি কিবাকৈ। আৰু এই বিল্ডিংটো মানে এই আমাৰ অসমীয়া মানুহে এইটো এনেকুৱা ডাঙৰ বিল্ডিং বনাব নোৱাৰে দেচোন, এইটো চব বঙালী হয়, বঙালীবিলাকে মানে এনেকুৱা ডাঙৰ ডাঙৰ বিল্ডিং বনায়। চ' ধৰক ৰ'দ দিয়ক, বৰষুণ দিয়ক, চ' ইহঁতে মানে ৰ'দ বৰষুণ একো নাই মানে ইহঁতৰ লগত, পূৰা কামেই কৰি আছে, মানে নন ষ্টপ কাম কৰি আছে। আজি এবছৰ হ'ল, মোৰ চকুৰ আগত এবছৰ হ'ল, মোৰ মানে এবছৰ ধৰি কামেই কৰি আছে সিহঁতে। চ' গাইছ, এইখিনি আছিলে আমাৰ ৰুমটোতো দেখুৱালোঁ আপোনালোকক। চ' বাই বাই, মিলতে हैं अगले वीडियो में। तो टाटा।